এয়া চাওক মোৰ স্কিন কেয়াৰ প্ৰডাক্টৰ মেলা এই মেলাখন দেখুৱাৰ কাৰণ মই কৈ আছোঁ এইবিলাক বিভিন্ন ধৰণৰ স্ক্ৰাব কোনবাটো কেমিকেল স্ক্ৰাব কোনবাটো এনে স্ক্ৰাব এইবিলাক হৈছে এইকেইটা হৈছে গৈ কিবা পেপটাইড আৰু হাইড্ৰলনিক এচিডৰ চিৰাম এইকেইটা হৈছে বিভিন্ন ধৰণৰ হেয়াৰ চিৰাম এইকেইটা হৈছে আই ক্ৰীম এইকেইটা হৈছে হেণ্ড ক্ৰীম এইকেইটা ফুট ক্ৰীম এইবিলাক হেয়াৰ গ্ৰোথ চিৰাম এইবিলাক বিভিন্ন ধৰণৰ ভিটামিন চি চিৰাম আৰু কত কি বস্তু মই এতিয়া ক'ত থৈছোঁ তাৰ পাত্তা নোহোৱা হৈ গৈছে কাৰণটো কৈ আছোঁ মই আপোনালোকক এইকেইটা দেখুৱাৰ যেতিয়া মই মোৰ 40ত এণ্ট্ৰি মাৰিছোঁ তাৰমানে তেতিয়া দেখিছোঁ মই মোৰ হঠাৎ চুলি তুলি সৰিছে আগতকৈ চুলি বেছিকৈ সৰিছে চুলিবিলাক ৰাফ হৈ গৈছে নিস্তেজ হৈ গৈছে মুখৰ স্কিনটোৰ উজ্জ্বলতা আগতকৈ কমি গৈছে হাত চাতবিলাক এনেই ঘৰত কাম কৰি থাকোঁ তাৰ উপৰি আৰু ক্ৰীম চিম লগালেও কোনো ধৰণে মানে স্মুথনেছ নাহে ভৰি ফাটিছে এনেও ফাটি থাকে আকৌ বেছিকৈ ফাটা হৈছে তাৰপাছত বিভিন্ন ধৰণৰ এইবিলাক চকুৰ তলৰ গুৰিত মানে ফুলিছে কলা পৰিছে সোমাই গৈছে এনেকুৱাবিলাক যেতিয়া প্ৰব্লেমবিলাক দেখিব আৰম্ভ কৰিলোঁ তেতিয়া মই বজাৰত বা যিকোনো অনলাইন প্লেটফৰ্মত ধাম ধুম চাৰ্চ কৰোঁ কি বস্তু আহিছে তাৰপাছত সেই সকলোবিলাক বজাৰতে দেখিলে কোনোবাই আৰু চেলছমেনবিলাকতো চেলছ গাৰ্লবিলাকতো ৰৈয়ে থাকে আমি কোনোবা আহাৰ কাৰণে সিহঁতে পুছ চেলিঙো কৰে সিহঁতৰ এইবিলাকত ইনফ্লুৱেঞ্চ যায় তাৰপাছত বিভিন্ন ধৰণৰ মানুহৰ বেলেগ বেলেগ ৰিভিউ দেখা মানে ভিডিঅ' এইবিলাক চাই পেলাই মই বহুত যথে মধ্যে মানে স্কিন কেয়াৰ প্ৰডাক্ট কিনিলোঁ তাৰপাছতে মানে নৰওঁৱেই মানে এটা কিনিলোঁ ধৰক আজি যদি এইটো চিৰাম কিনিলোঁ কেইদিনমান পিছতে দেখিলোঁ বেলেগ এটা ভিডিঅ'ত ভাল বেলেগ কিবা এটা কৈছে নহ'লে আৰু এটা আনিলোঁ এনেকুৱা ধৰণৰ তাৰমানে একেই ইনগ্ৰিডিয়েণ্ট একেই ধৰণৰ বস্তু থকা বস্তু বাৰে বাৰে কিনি থাকিলোঁ এনেকুৱা ধৰণৰ কিনাবিলাকত আজি এতিয়া মই উপলব্ধি কৰিছোঁ যে এনেকুৱা ধৰণৰ ৱেষ্টেজ চেলিং তাৰমানে চেলিং নহয় মানে বাইং কৰিব নালাগে আমি নিজক আচলতে টাইম দিব লাগে নিজৰ শৰীৰটো কেনেকুৱা ধৰণৰ আৰু মানে হৈছে সেইটোত অলপমান সময় দি পেলাই চাব লাগে আৰু লগে লগে ফিক্স মানে হৈ যাব এনেকুৱা কুইক ফিক্সত যাব নালাগে কুইক ফিক্সটো নহয়েই কোনো ধৰণৰ বস্তু আচলতে এই প্ৰডাক্টবিলাকেও যিমান এডভাৰটাইজত দেখায় সেইটোতো নহয়েই তেওঁলোকৰ কুইক ফিক্স নহয় চব বস্তুতে সময় লাগে চ' যিকোনো প্ৰডাক্ট কিনিলে অলপ সময় ৰ'ব অন্ততঃ 3 মাহ মই এইবিলাক কৰা নাছিলোঁ অন্ততঃ 3 মাহ এটা প্ৰডাক্টক সময় দিব লাগে আৰু পাৰিলে এনেকুৱা ডাঙৰ বটলবিলাক নিকিনি সৰু সৰু যদি চাইজ পায় সেনেকুৱা কিনিলে বেছি ভাল এটা কিছুমানৰ মানে সৰু চাইজ নাপায় আমি ডাঙৰটোকে কিনি লৈ আনো কিন্তু পিছত আমি পস্তাওঁ সেইটো আমাৰ বোলে কাম নকৰিলেই ৰাম লগৈ ইমান দিন মুখত লগালো একোৱে দেখোন ফৰক নপৰিল ইমান চুলিত লগালো একো দেখোন হেৰি নহ'ল লগে লগে প্ৰডাক্টটো বদলাই দিলোঁ কিন্তু যিকোনো প্ৰডাক্টতে কিছুমান দিন সময় লাগে যেটো আমি বুজি নাপাওঁ আৰু মই বুজি পোৱা নাছিলোঁ ময়ো বুজি পোৱা নাছিলোঁ এইটো এতিয়া বুজি পাইছোঁ এতিয়া যিয়ে হওক মই এটা নতুনকৈ ভাবিছোঁ আৰু এইটো মই যিহেতু ভুল কৰিছোঁ এইটো আপোনালোককো জনাই দিছোঁ মানে সেইকাৰণে এই ভিডিঅ'টো বনালোঁ এতিয়া মই ভাবিছোঁ কি জানেনে এই প্ৰডাক্টবিলাক যিমানবিলাক প্ৰডাক্ট কিনিলোঁ ভিটামিন চি চিৰাম হাইলুৰনিক এচিড আৰু পেপটাইড চিৰাম ইমানবিলাক একে ধৰণৰ ইনগ্ৰিডিয়েণ্টছৰে অলপ কিবা ইফাল থাকাবিলাক যে বাৰে বাৰে কিনি থাকিলোঁ এই সকলোবিলাক শেষ নোহোৱালৈকে মই আৰু নতুন প্ৰডাক্ট নিকিনো কাৰণ মই এতিয়া নিজে দেখিছোঁ মই ইমান পইচা ৱেষ্ট কৰিছোঁ এইবিলাক বস্তুত যিবিলাকৰ তাৰমানে মই সময়ে দিয়া নাই ইটোৰ পিছত সিটোকে কিনি পেলাই চ' মই এইটো আপোনালোকক ক'ব বিচাৰিছোঁ নিজৰ মানে যিটো এক্সটাৰ্নেল মানে এপিয়াৰেঞ্চত অলপমান ইফাল হৈছে চুলি স্কিন হাত নখ ভৰি এইবিলাকৰ সেইবিলাকত অলপ সময় দিয়ক প্ৰডাক্টবিলাকৰ কাৰণ প্ৰডাক্টবিলাকে পটকৈ যাদু কৰিব নোৱাৰে আৰু যদি আপুনি দেখিছে ইউজ কৰি পেলাই প্ৰডাক্টে কাম কৰা নাই তেনেহ'লে সেই প্ৰডাক্টটো তাৰপিছত সলাওক এনেকুৱা ধৰণৰকে মই যিটো কৰিলোঁ এইটো বহুতেই কৰে মই দেখিছোঁ মোৰ লগত আৰু কেইজনীমান মানে মহিলাই এনেকুৱা ধৰণৰ কৰে আৰু আমি কি কৰোঁ এইটোক মানে সেই ধৰণৰ কৰোঁ মই এইটো কিনিছোঁ সেইটো কিনিছোঁ এনেকুৱা দেখাই পেলাই কৈ পেলাই অলপ ভালো পাওঁ কিছুমানে এনেকুৱা ধৰণৰ আচলতে হ'ব নালাগে আমাৰ পইচাটোৰ মূল্য আছে আমি কষ্ট উপাৰ্জিত পইচা দি এইবিলাক কিনিছোঁ চ' আমি পইচাটোক মূল্য দিবও জানিব লাগিব যধে মধে খৰচ কৰি যদি আমি তাক শেষ কৰোঁ যিটো আমি কামতো নখটাওঁ আৰু কিছুদিন পিছত তাৰ এক্সপায়াৰি যোৱাৰ পিছত আমি তাক পেলাই দিওঁ তাহলে এইটো একো লাভ নহয় না আমাৰ স্কিনত লাগিল না আমাৰ কোনো মানে পইচাৰ ভেলুক আমি দিলোঁ চ' পইচাৰ ভেলু দিয়াটো বহুত ইম্পৰ্টেণ্ট আৰু আমাৰ নিজৰ বস্তুবিলাকক মানে এটা ভাল এনালাইচিছৰো দৰকাৰ যিবিলাক প্ৰব্লেম হৈছে
সো মই এইটোৱে ক'ব বিচাৰিছোঁ এই ভিডিঅ'টো বনাই পেলাই যে মই যিটো ভুল কৰিছোঁ আপোনালোকৰো কিছু সংখ্যকে যদি কৰিছে এতিয়াই বন্ধ কৰি দিয়ক কাৰণ কোনো প্ৰডাক্টে লগে লগে আমাক কোনো ধৰণৰ কুইক ফিক্স দি পেলাই ভাল কৰি দিব নোৱাৰে চব বস্তুৰে সময় লাগে আৰু পাৰিলে নিজৰ বডিটোৰ ভিতৰত কেনেকুৱা ধৰণৰ মানে আপুনি পুষ্টিকাৰক খোৱা বস্তু দি বা এনেকুৱা ধৰণৰ হাইড্ৰেশ্যন দি বা কি কৰি পেলাই আপুনি নিজৰ বডিটোক ভাল কৰি ৰাখিব পাৰে তাৰ কাৰণে বহুত বেছিকৈ গুৰুত্ব দিয়ক এক্সটাৰ্নেল বস্তুবিলাকো লাগে কাৰণ মইশ্চাৰাইজিং নহ'লে বা মানে কিছুমান বস্তু এতিয়া বাকী বাহিৰৰ পৰা এপ্লাই নকৰিলে আমাৰ বস্তুবিলাক আমাৰ স্কিন আৰু হেয়াৰ এইবিলাকতো সঁচাকৈ বয়সৰ লগে লগে শুকান হৈ যাব ধৰে সেইকাৰণে কিছু পৰিমাণ এক্সটাৰ্নেল কেয়াৰৰো দৰকাৰ কিন্তু এনেকুৱা নহয় যিটো মই কৰিলোঁ সো মই নিজৰ ভুলটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ নিশ্চয় আপোনালোকে বেয়া পোৱা নাই কাৰণ বহুতে এইটো কৰে মই জানো আৰু মোৰ লগত বহুত মহিলাই এইটো কৰে আমি আলোচনা কৰোঁতো এতিয়া গম পাওঁ সো মই এতিয়া মোৰ এইটো হৈছে যে মই এটা প্ৰডাক্টক সময় দিম সেইটো সময় শেষ নোহোৱালৈকে মই তাক মানে বেলেগ এটা প্ৰডাক্ট অৰ্ডাৰ নকৰোঁ কিন্তু যদি কিবা প্ৰডাক্টে আপোনাক ধৰক ছাইড এফেক্ট দিছে তাহলে এইটো তুৰন্ত মানে লগে লগে আপুনি তাক ডিসকাৰ্ড কৰা ভাল তাক ডিসকন্টিনিউ কৰা ভাল আৰু সেইকাৰণে কি হয় কিছুমান প্ৰডাক্ট আপোনালোকে স্কিন কেয়াৰৰ বা হেয়াৰ কেয়াৰৰ যদি বেছি সমস্যা আছে তাহলে ডক্টৰক সুধি পেলাই কৰাই ভাল এনেকৈ জধে মধে মোৰ নিচিনা ইণ্টাৰনেটত চাই পেলাই তাৰপাছত ৰিভিউ মানে কোনোবা এয়া কি এইটো আমাৰ এমেজন বা ফ্লিপকাৰ্ট বা নাইকা এইবিলাকৰ ৰিভিউ চাই পেলাই এনেকৈ অৰ্ডাৰ দি পেলাই উচিত নহয় আচলমতে সো আজি মই নিজৰ এটা মানে এক্সপিৰিয়েঞ্চ ক'লোঁ য'ত মই এইখিনি সময়ত বুজি পাইছোঁ যে আমি কি কৰাটো উচিত স্কিন কেয়াৰৰ ক্ষেত্ৰত আৰু মই কি ভুল কৰিলোঁ এইখিনি আপোনালোকক জনালোঁ ভাবিছোঁ আপোনালোকে কিছু হ'লেও মানে ভিডিঅ'টোৰ পৰা কিবা এটা বুজি পাইছে বা শিকিব পাৰিছে মই শিকাব খোজা নাই আপোনালোকে নিজে নিজৰ বিচাৰ বিবেচনা অনুযায়ী কামখিনি কৰিব কেৱল মই নিজৰ এক্সপিৰিয়েঞ্চটোহে কৈছোঁ সো ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তাহলে আজিলৈ থৈছোঁ বাই